ৰাইজে বিচাৰিছে হাগ্ৰামা মহিলাৰ মানে আমাৰ বিৰোধী দলে তথা UPPলে মানে বিভিন্ন ধৰণৰ প্ৰলোভন দি পেলাই মিছা মানে বদনাম দিছিলে তেতিয়া ৰাইজে বিশ্বাস কৰি পেলাই UPPলক ভোট দিছিলে আজি UPPলক ভোট দিয়াৰ পিছত তেওঁলোকে কেনেকুৱা ধৰণৰ মানে ভুগিব লগা হৈছে সেইটো উপলব্ধি হৈছে এই 3টা বছৰত সেইকাৰণে এতিয়া ৰাইজে আকৌ ঘূৰি আহিছে আমি ক'ব লগা হোৱা নাই হাগ্ৰামা মহিলাৰী যেতিয়া মানে ৰাইজৰ মাজত সোমোৱা নাছিল মানুহবিলাকে বহুত মানে দুখ পাইছিলে এই দুখ পোৱা ৰাইজে আমাক অৱগত কৰিছিলে সেইকাৰণে হাগ্ৰামা মহিলা ডাঙৰীয়াক আমি কৈছোঁ যে গাঁৱে গাঁৱে সোমাব লাগে গাঁৱে গাঁৱে মানে এনেকুৱা ধৰণৰ প্ৰতিটো গাঁৱতো সোমাব নোৱাৰে এনেকুৱা ধৰণৰ ব্লকে ব্লকে সোমাইছে এতিয়া আৰু ৰাইজে বহুত শান্তি পাইছে আকৌ বহুত আকাংক্ষাৰে মানে UPPL দলক ভাল পোৱা মানুহবিলাকে জাকে জাকে এতিয়া BPF দলত যোগদান কৰিবৰ কাৰণে বহুত হেঁপাহ কৰিছে তেওঁলোকেই কৈছে আৰু মই আৰু কি ক'ব লাগে আপোনালোকৰ ফালৰ পৰা ৰাইজৰ ফালৰ পৰাহে মই গম পাইছোঁ মইতো আচৰিত পাইছোঁ কল্পনাই কৰিব নোৱাৰোঁ আমি ভাবিবই নোৱাৰোঁ আমি শ্ৰীৰামপুৰ গেটত যেতিয়া মই মন্ত্ৰী আছিলোঁ তাত যাতে এনেকুৱা ধৰণৰ মানে সিন্ডিকেট নহয় তাৰ কাৰণে মই মাজে মাজে যেতিয়া মই এগ্ৰিকালচাৰত আছিলোঁ মাজে মাজে আহি পেলাই মই তাত মিটিং কৰিছিলোঁ কিন্তু আজি আমাৰ BTC প্ৰশাসনৰ মানে লিডাৰসকলে এনেকৈ যে ইমান অদ্ভুত ধৰণৰ মানে সিন্ডিকেট চলাব সেইটো মই কল্পনাই কৰিব পৰা নাই ৰাইজৰ স্বাৰ্থত মই যেতিয়া মন্ত্ৰী আছিলোঁ গেটত গৈ মই মাজে মাজে তেওঁলোকৰ লগত মই মিটিং কৰিছিলোঁ যাতে মানে আহি থকা ট্ৰাকবিলাকত মালবাহী ট্ৰাকত যাতে হেৰাছমেণ্ট নকৰে তাৰ কাৰণে মই আহিছিলোঁ কিন্তু আজি কেনেকুৱা ধৰণৰ পৰিৱৰ্তন হৈছে নে লজ্জাজনকভাৱে এতিয়া শ্ৰীৰামপুৰ গেটত সিন্ডিকেট চলি আছে গৰু আনা ট্ৰাকত বেলেগ ধৰণৰ মুৰ্গী আনা ট্ৰাকত বেলেগ ধৰণৰ মাছ কণী যেনেকৈ মানে ৰেটটো নিৰ্ধাৰণ কৰা হৈছে বোলে ইমান কিয় কৰিছে আৰু ইমান অদ্ভুত মই এমাউণ্টটো নকওঁ যিটো মানে হেভি এমাউণ্ট দিনে দিনে লৈ যায় সেই কথাটো মই গম পাইছোঁ যি নহওক এইটো আমাৰ ৰাইজে কোৱা অভিযোগ সেই অভিযোগটোহে মই কৈছোঁ ক'ব নোৱাৰোঁ মানে কিন্তু মোক কৈছে মানে UPPL দলৰ মানে লিডাৰসকলে সেই সিন্ডিকেটৰ পইচাটো লৈ যায় সেই কথাটো মোক জানিবলৈ দিছে প্ৰশাসনক মই এইটোৱে আহ্বান জনাম যিহেতু তাত সিন্ডিকেট চলালে আমাৰ অসমত লৈ অহা মালবাহী ট্ৰাকৰ পৰা যেহেতু সিন্ডিকেট চলায় তাৰ কাৰণে আমাৰ আৰু বেছি মূল্য বৃদ্ধি হৈছে উপৰোক্তভাৱে চৰকাৰে যিখিনি অৱস্থা কৰি দিছে এতিয়া তাৰ ওপৰত আকৌ মানে সিন্ডিকেট চলোৱাৰ কাৰণে চক্ৰবৃদ্ধি হাৰত মানে আমাৰ বস্তুৰ দাম বাঢ়িছে থাকিব আমাৰতো কোকৰাঝাৰ থাকিবই আৰু ওদালগুৰি সমষ্টি হিচাপেও আমি নিজাববীয়াভাৱে আগত আমি BJPৰ লগত এলায়েন্স থাকোঁতে আমি BJPক এৰি দিছিলোঁ আৰু আমাৰ BPF দলৰ ভোটাৰসকলেই মানে BJP দলত মানে ভোট দি পেলাই তেওঁলোকক জয়যুক্ত কৰা হৈছিলে কিন্তু এইবাৰ আমি নিজাববীয়াভাৱে প্ৰাৰ্থী যিহেতু দিয়া হ'ব সেইকাৰণে আমি আশা ৰাখিছোঁ আমাৰ BPF দলৰ ভোটাৰসকলে ওদালগুৰিতো কেণ্ডিডেট আমাৰ প্ৰাৰ্থীজনক জয়যুক্ত কৰিবৰ কাৰণে সক্ষম হ'ব